নমস্কাৰ, মই জিতেন্দ্ৰ চালৈ। আকৌ এটা ভিডিঅ' মই বনাব লগা হ'ল এটা বিশেষ কাৰণত। পৰহি মই দদৰালৈ গৈছিলোঁ, মানে ভিক্টৰ দাসৰ সংক্ৰান্তত ভিডিঅ' বনাবলৈ। ভিক্টৰ দাসৰ লগত মোৰ ব্যক্তিগত কোনো মানে শত্ৰুতা বা সেনেকুৱা কোনো চিনাকি নাই। মই খালি গৈছিলোঁ কুকুৰজনীৰ ওপৰত অত্যাচাৰ হোৱাৰ কাৰণে, কাৰণ মই এজন এনিমেল লাভাৰ। মই কুকুৰক খুব ভাল পাওঁ। মই মোৰ গাড়ীত এনি টাইম মানে বিস্কুটৰ কাৰ্টুন থাকে, মই গোটেই ৰাস্তাত কুকুৰক খুৱাই থাকোঁ। মানে মোৰ মানে হজম হোৱা নাই, হজম নহয় মই গৈছিলোঁ। বিভিন্নজনৰ বিভিন্ন কমেণ্ট পালোঁ। মোৰ অলপ কথাখিনি কোৱাত অলপমান ঠিক মোৰো লাগিছে, কথাখিনি মই ঠিকে কৈছোঁ, কিন্তু কোৱাত ধৰণটো অলপ ভুল হৈছে কিজানি। কিছুমানে কমেণ্টতো কৈছে, মই বেয়া পোৱা নাই। আপোনালোকৰ কমেণ্টবিলাকে মোক উৎসাহিত কৰে, শিকায়। বা মই ফেচবুকত আগতে সেনেকৈ অহা নাছিলোঁ, নতুনকৈ মই ফেচবুকত অলপমান ভিডিঅ' দিয়া কৰিছোঁ। আপোনালোকৰ কমেণ্টবিলাকৰ পৰা মই শিকিব পাওঁ। মোক যদি কোনোবা সমালোচনাও কৰিছে, মই বেয়া নাপাওঁ। তেওঁলোকৰ সমালোচনাৰ পৰা মোৰ জ্ঞান বাঢ়ে, শিকিব পাওঁ। মোৰ কিবা ভুল লিখিলে বেয়াকৈ লিখিব, সমালোচনা কৰিব, মই অলপো বেয়া নাপাওঁ। কিন্তু এটা মোৰ মানে কমেণ্ট মোৰ বেয়াকৈ গাত লাগিছে। বাবুনাথ বুলি এজন ল'ৰাই মোক ইনডাইৰেক্টলি প্ৰাণৰ ভাবুকি দিছে। মানে মোৰ বোলে আয়ুস আৰু বেছি দিন নাই, তেখেতে কৈছে দেই। কিন্তু ঘটনা হ'ল কি, কোনো মানুহ চিৰদিনলৈ জীয়াই নাথাকে, ময়ো মৰিম। বাৰু মই এইবিলাক কৰাৰ কাৰণে 2 বছৰ 3 বছৰ আগতে মৰিম, কোনো কথা নাই। জিতেন্দ্ৰ চালৈ মৃত্যুক লৈ মই ভয় নকৰোঁ। কিন্তু ঘটনাটো হ'ল কি, তেওঁ কি সাহস পালে, কি সাহসত এইটো ক'লে? কালি যদি মোক কোনোবা মাৰে, তেওঁতো আহি যাব, মইতো তেওঁৰ এগেইনষ্টে লিগেল একশ্যন ল'ব পাৰোঁ। অনুৰোধ কৰিছোঁ, সেনেকুৱা ধৰণৰ মানে যাতে কমেণ্ট নকৰে, মানে প্ৰাণৰ ভাবুকি দিয়া, আয়ুস কমা, সেইবিলাক। মোক ভুল লিখিলে আপোনালোকে সমালোচনা কৰক, পূৰা ৰাইট আছে, বাক স্বাধীনতা আছে। মোৰ ভিডিঅ'ত আপোনালোকে ভুল পাইছে, মোক যিমান গালি পাৰে, যি পাৰে, মই গোটেই হজম কৰি ল'ম। আৰু আপোনালোকৰ মানে মই কৈছোঁ, মই আপোনালোকৰ কমেণ্টবিলাকৰ পৰা মই শিকিব পাৰোঁ। কিন্তু ঘটনা হৈছে কি, এনেকুৱা ধৰণৰ যাতে কমেণ্ট আৰু দেখা নাপাওঁ, মই আপোনালোকক অনুৰোধ কৰিছোঁ। নহ'লে মই ইয়াৰ পিছত লিগেল একশ্যন ল'ম। আকৌ মোৰ এজন অনুৰাগীয়ে এই বাবুনাথৰ কমেণ্টৰ ওপৰত ভিত্তি কৰি তেওঁ এটা ভিডিঅ' বনাইছিলে। মই সেইটো ডাউনলোড কৰি মানে আপোনালোকক আগবঢ়াইছোঁ, একবাৰ আপোনালোকে চাওকচোন। নমস্কাৰ, মই দুটা কথাৰ কাৰণে মই ইয়াত মানে উপনীত হৈছোঁ। কথা হ'ল কি, মই দুটা কথাত বেয়া পাইছোঁ। আজি জিতেন্দ্ৰ চালৈ যিজন মহান ব্যক্তি, সেই মহান ব্যক্তিটোক ভিক্টৰ দাসে কিবা এটা অসুবিধাৰ কাৰণে কিবা এটা হ'ল বাৰু, সেইটো মই নকওঁ বাৰু, সেইটো সকলোৱে জানে। কিন্তু তেনেস্থলত জিতেন চালৈক ডাইৰেক্টলি থ্ৰু কৰিছে এজন মানুহে, যে বেছি দিন মানে সময় নাই বুলি কৈছে। এইটোৰ কাৰণে মই বহুত দুখিত আৰু ময়ো খঙাল মানুহ। আৰু যদি এটেক কৰিব খোজে জিতেন চালৈক, এটেক কৰিব দিয়ক। এনেকৈ ভাবুকি দিয়াটো মই ভাল নাপাওঁ। গতিকে এইটোত মই একমত নহয়, মই বহুত অসুবিধা পাইছোঁ। কাৰণ জিতেন্দ্ৰ চালৈ এজন সমাজ সেৱক মানুহ, সমাজৰ লগত জড়িত থকা মানুহ। তেওঁ বেয়া কথা, বেয়া চিন্তাটো কাৰো নাভাবে, কাৰণ তেওঁ জীৱ জন্তুৰ লগত চলে। তেওঁ এজন জুবিনৰ অনুৰাগী হয়। সেইকাৰণে হয়তো